हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल दिगंत कला मैं दिगंत आपनालोকক मोर यूट्यूब चैनेलলৈ পুনৰবাৰ স্বাগতম জনাইছো। মই আজি আপোনালোকৰ ওচৰলৈ নতুন ভিডিও এটা লৈ আহিছো। আজি ভিডিওতে বিষয়ে আপোনালোকক কম যে ফ্লিপকাৰ্টত আপোনাৰ ফ্লিপকাৰ্ট পে লেটাৰটো কেনেকৈ আপুনি এক্টিভ কৰিব আজি ভিডিওতে বিষয়ে আলোচনা কৰিম। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ চেনেলটো প্ৰথমবাৰলৈ আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আহিবলগীয়া ভিডিও নটিফিকেশন সকলোতকৈ আগত আপুনি আপোনাৰ মোবাইলত পাই থাকিবলৈ তেন্তে বলক ভিডিওটো আৰম্ভ কৰো। প্ৰথমতে আপুনি আপোনাৰ মোবাইলত ফ্লিপকাৰ্ট এপটো আপুনি ওপেন কৰি ল'ব। ফ্লিপকাৰ্ট এপটো ওপেন কৰা হোৱাৰ পিছত আপুনি একাউণ্টৰ অপচনটো চাবলৈ পাইছে, আপুনি ইয়াতে ক্লিক কৰি দিব। তলত ইয়াত ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইলত এনেকুৱা শো হ'ব। ইয়াত চাবলৈ পাইছে ক্ৰেডিট অপচন দেখিবলৈ পাইছে, এইটো ক্ৰেডিট অপচন। তাৰ তলত ফ্লিপকাৰ্ট পে লেটাৰ, তাৰ তলত কমপ্লিট এপ্লিকেশ্যন গেট 100 গিফট কাৰ্ড দি আছে, আপুনি ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰা হোৱাৰ পিছত আপোনাৰ মোবাইলত এনেকুৱা পেজটো ওপেন হ'ব। আপুনি অলপ সময় ৱেইট কৰিব, তাৰপিছত এনেকুৱা পেজটো ওপেন হৈ যাব আপোনাৰ মোবাইলত। তাৰপিছত আপুনি ওপৰত চাবলৈ পাইছে ফ্লিপকাৰ্ট পে লেটাৰ, শ্বপ নাও, পে নেক্সট মান্থ, গেট ক্ৰেডিট আপ টু 1 লাখ, সাইন আপ, গেট আপ টু 1000 গিফট কাৰ্ড, মানে আপুনি সাইন আপ কৰিলে 1000 গিফট কাৰ্ড পাব। তাৰপিছত এইটো চাবলৈ পাইছে ইয়াত এইটো প্ৰথমতে এইটো এক নম্বৰত এইটো দেখিবলৈ পাইছে পেন কাৰ্ড। পেন নম্বৰটো আপোনাৰ ইয়াত দিব। পেন নম্বৰটো দিয়া হোৱাৰ পাছত সেকেন্ডত আপোনাৰ আধাৰ নম্বৰটো দিব। আধাৰ নম্বৰটো দিয়া হোৱাৰ পাছত আপোনাৰ ইয়াত বেংক ডিটেইলছ কেইটা এন্টাৰ কৰিবলৈ আহিব। আপুনি আপোনাৰ বেংক ডিটেইলছ কেইটা ইয়াত এন্টাৰ কৰি পেলাই তাৰপিছত আপোনাৰ মোবাইল নম্বৰত OTP আহিব। OTPটো আপুনি বহুৱা হোৱাৰ পাছত আপুনি সাবমিট কৰিবলৈ হয়। সাবমিট কৰা হোৱাৰ পাছত আপোনাৰ মানে ফ্লিপকাৰ্ট পে লেটাৰটো এক্টিভ হৈ যাব। তো ভিডিওটো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, তো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। থ্যাঙ্কস ফৰ ওয়াচিং।